Red FM Love Story RJ Pahir Hoide Super Hits 93.5 Red FM at সময় হৈ গল Red FM Love Story আৰু এটা নতুন love story লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি Well আজি আমি শুনিম অভি গগৈৰ love story এটা আধৰুৱা প্ৰেম কাহিনী Well তেওঁ লিখিছে হাই পাহিবা মোৰ নাম অভি মই এভৰি স্যাটাৰডে সানডে আপোনাৰ প্ৰগ্ৰাম শুনো আপোনাৰ মাতটো বহুত ধুনীয়া পাহিবা মই আজি মোৰ লাভ ষ্টৰী আপোনাৰ লগত শেয়াৰ কৰিব খুজিছো মোৰ ঘৰ নগাঁৱত মোৰ গাৰ্লফ্ৰেণ্ডৰ নাম ৰাজেশ্ৰী দাস আমি ফ্ৰেণ্ডছবোৰে তাইক মৰমতে কেতেকি বুলি মাতো সঁচাই তাইৰ মাতটো কুলিৰ দৰে ধুনীয়া মই কেতিয়াও ভবা নাছিলো যে তাইৰ লগত মোৰ প্ৰেম হ'ব মোৰ লাভ ষ্টাৰ্ট হৈছিলে 2009ত যেতিয়া আমি ক্লাছ 10ত পঢ়ি আছিলো এনেও আমি সৰুৰ পৰা একেলগে পঢ়ি আহিছিলো মই তাইক এজনী ভাল ফ্ৰেণ্ড হিচাপে লৈছিলো যদিও আমাৰ মাজত ইমান মাতবোল নচলিছিল এণ্ড ক্লাছ 8ৰ পৰাটো আৰুৱে মাতবোৰ নচলিছিল বিকজ আমাৰ ফ্ৰেণ্ডে মোক তাইৰ সৈতে জুকাইছিল সো সেইকাৰণে আমি আৰুৱে মাতবোল নকৰিছিলো আৰু সঁচা কথা ক'বলৈ গ'লে তাইক মোৰ বহুত ভালো লাগিছিল সো আজি আমি শুনিম অভি গগৈৰ লাভ ষ্টৰী এটা আধৰুৱা প্ৰেম কাহিনী পিছে আপুনিও যদি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰে ভিজিট কৰিব www.facebook.com/rjpahirredfm আৰু মোক ইনবক্স কৰিব আপোনাৰ ষ্টৰিজ এণ্ড মেছেজেছ লগতে আপুনি ইনষ্টাগ্ৰামত মোক ফলো কৰিব পাৰে @rjpahi এণ্ড টুইটাৰতো আপুনি মোক ফলো কৰিব পাৰে টুইটাৰ হেণ্ডেল হৈছে @rjpahirredfm 93.5 Red FM बजाते रहो Red FM Love Story RJ Pahir Hoide Super Hits 93.5 Red FM at মঞ্চ আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' Red FM Love Story আজি আমি শুনি আছো অভি গগৈৰ লাভ ষ্টৰী এটা আধৰুৱা প্ৰেম কাহিনী আগলৈ তেওঁ লিখিছে ক্লাছত এদিন মই ফ্ৰেণ্ডৰ লগত কথা পাতি আছিলো ৰাজেশ্ৰী ক্লাছত সোমালে লগতে মোৰ ফ্ৰেণ্ডছবোৰে তাইক ক'লে কোনে থৈ গ'ল কোনে থৈ গ'ল বিকি তাই একো মাত নিদিলে আৰু তাইৰ বেষ্ট ফ্ৰেণ্ডজনীৰ লগত বাহিৰলৈ ওলাই গ'ল মই ধৰিব নোৱাৰিলো কাৰ নাম ল'লে মই মনে মনে থাকিলো এনেও মই কথা কমেই কৈছিলো বিকি নামটো মই আগতেও শুনিছো বাট কোন হয় মই নেজানিছিলো এন কেতিয়াও জানিব চেষ্টাও কৰা নাছিলো ক্লাছত সদায় তাইক বিকি নাম দি জুকায় বাট মোৰো জানিব মন গ'ল এদিন যে বিকি হয় কোন সো মই তাইৰ বেষ্ট ফ্ৰেণ্ডজনীৰ লগত কথা পাতিলো ঐ গীতাঞ্জলি কি ইফলা ক এই ৰাজশ্ৰী কি বিকি জুকাই থাক তহঁতি জুকাই থাকো কোন নৈ ল'ৰাটো তোক কেলে এনেই সুধিছো মই তই যেনেকে সুধিছ মই সেইকাৰণে সুধিছো তোক কেলে লাগে নহয় নাই এনেই সুধিছো মই নিজে সুধিবি আকৌ তাইকনো কি বুলি সুধিম তোকে সুধিছো কওঁ তাইৰ খুৰাৰ ল'ৰা আহে আৰু সেইকাৰণে আমি জুকাও সদায় আহে কি থবলৈ আহে থব আহে কি আৰু কিবা সুধিবি নেকি নাই কিবা তাহাঁত দুটাৰ মাজত কিবা আছে নি তোৰ কি হৈছ আজি নাই একো নাই এনেই সুধিছো কি হ'ল চবে জুকাই থকাৰ কাৰণে সুধিছো জ্বলিছ নেকি তই চাচোন পিছফালে জ্বলিছ নেকি হ'ব দে মই যাওঁ হা যা বাই সো অভিৰ ক্ষেত্ৰত ইনচিকিউৰিটি অলপমান দেখা গৈছে বাট আগলৈ কি হয় জানিবলৈ শুনি থাকক আজিৰ লাভ ষ্টৰী এটা আধৰুৱা প্ৰেম কাহিনী পিছে আপুনি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিবলৈ ভিজিট কৰিব www.facebook.com/rjpahirredfm আৰু তাতে মোক মেছেজ কৰিব আপোনাৰ ষ্টৰিজ এণ্ড লাভ ৰিলেটেড মেছেজেছ 93.5 Red FM बजाते रहो Red FM Love Story RJ Pahir Hoide Super Hits 93.5 Red FM and welcome back to Weekend Special Show Red FM Love Story আৰু মই স্বপ্নাৰ সৈতে পাহি আজি আমি শুনি আছো অভি গগৈৰ লাভ ষ্টৰী এটা আধৰুৱা প্ৰেম কাহিনী আগলৈ তেওঁ লিখিছে বিকিৰ কথা লৈ মই চিয়ৰ হোৱা নাছিলো গতিকে মই কেতেকিৰ সৈতে কথা পাতিম বুলি সিদ্ধান্ত ললো সেইদিনা দিনটো এনেকৈয়ে গ'ল নেক্সট ডে মই স্কুলৰ গেটত ৰৈ আছিলো মই জানিছিলো তাই আহিব আৰু মই জানো তাই কেইটা বজাত আহে সো তেনেকৈ মই ৰৈ আছিলো অলপ পিছতেই তাই আহিল আৰু তাইৰ লগত এজন ল'ৰাও আহিছিল মই ধৰিব পাৰিছিলো যে সেয়াই বিকি হ'ব তাই মোৰ ওচৰলৈ পালেহি আৰু ক'লে ঐ অভি ৰৈ আছো যে ভিতৰত যোৱা নাই এই ৰাহুলৰ কাৰণে ৰখি আছিলো বাকী তই আহিছ ব'ল একেলগে যাওঁ ভিতৰত ব'ল যাওঁ তেতিয়াহ'লে এক ছেকেণ্ড অভি এয়া বিকি এয়া অভি হেল্ল' অভি কি খবৰ হাই ভাল তোমাৰ ভালে আছা আছো যাওঁ নেকি ক্লাছলৈ দেৰি হ'ব ঠিক আছে বিকি বাই লগ পাম বাই লগ পাম হা চিয়'ৰ বাই এইজনে তাৰমানে মিষ্টাৰ বিকি
মানে তোক চবে যেন ক্লাছত জোকাই থাকে জোকাই কেল জোকাই তোক কিবা আছে নি তোৰ তই হবলা সি মোৰ ফাৰ্ষ্ট লাভ বুলি ভাবিছ নেকি ভবা নাই চবে জোকাই কাৰণে তেনেকুৱা একো নহয় মোৰ ভাল ফ্ৰেণ্ড হয় বাছ সিমানে তাৰ বাহিৰে একো নাই সঁচাকৈ নে তোৰ ভাল ফ্ৰেণ্ড আৰে সঁচাকে ভাল ফ্ৰেণ্ডে হয় বেলেগ একো নাই ঠিক আছে বলবো বল সেইদিনাও তাইক লগৰবোৰে বিকিৰ কথা কৈ জোকালে আৰু তাই অলপ খং কৰিলে লগৰবোৰক কিবা কিবি তাইক কলেও সেইদিনা গোটেই ক্লাছত তাইক চাই থাকিলো মই ক্লাছ খতম হ'ল আৰু সকলোকে বাই বাই দি ঘৰলৈ গলো সেইদিনা ঘৰত মোৰ একোতেই মন বহা নাছিল কেৱল তাইৰ কথাকেই মনত পৰি আছিল তাই কোৱা কথাবোৰ আৰু স্পেচিয়েলি তাইৰ হাঁহিটো গোটেই ৰাতি টোপনি নাহিল ৱেল ৰাতি যেতিয়া টোপনি নাহে you must be sure that someone has taken your sleep away আৰু সেইটো তেতিয়া হয় when you are in love so abhi প্ৰেমত পৰিল নে বাৰু জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী এটা আধৰুৱা প্ৰেম কাহিনী 93.5 ৰেড এফএম বজাতে ৰহো ৰেড এফএম লাভ ষ্টৰী আজি পাহিৰ হৈদে সুবহিটছ 93.5 ৰেড এফএমত মই স্বপ্না খুদে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী আজি আমি শুনি আছো অভি গগৈৰ লাভ ষ্টৰী এটা আধৰুৱা প্ৰেম কাহিনী আগলৈ তেওঁ লিখিছে ৰাতিপুৱা গা ধুই স্কুল ওলালো আৰু আজিও তাইৰ বাবে স্কুল গেটত ৰৈ আছিলো আজিও তাইক বিকিত হ'ব আহিছিল কিয় নাজানো মোৰ খং এটা উঠি গ'ল মই স্কুলৰ ভিতৰলৈ যাবলৈ ধৰোতেই তাই পিছফালৰ পৰা মাত দিলে মই ৰৈ নগলো মই গৈ থাকিলো নুশুনা ভাও জুৰিলো এণ্ড তাই ওচৰলৈ আহি ক'লে মই তোক ইমান মাতিছো তই শুনা পোৱা নাই মই একোৱে মাত নিদিলো তাই আকৌ ক'লে কি হ'ল আকৌ আজি তোৰ তেনেতে আমি ক্লাছৰুম পালো আৰু মই মোৰ চিটত বহিলো আৰু সেইদিনাও সেই একেদৰে বিকিৰ কথা কৈ ৰাজশ্ৰীক জোকাইছিলে মই মনে মনে বহি থাকিলো তাইও একোৱেই নকলে মই মনে মনে থকা দেখি মোৰ বেষ্ট ফ্ৰেণ্ডে মোক সুধিলে মোৰ মনটো কিয় বেয়া সাইলেণ্ট কি হ'ল আজি একেবাৰে সাইলেণ্ট হৈ গ'ল নি নাই এনেই বহি আছে কি এনেই বহি আছে এনেকৈ ইমান দুখ মনে যে কি হ'ল কি কিহতে যদি তেজেৰি নহয় মাথাটো অকণমান বেয়া হৈ আছে মাথা বেয়া কোনে মাথা বেয়া কৰিলে চাওঁ কোনে কৰিলে ক এই একো নহয় কি একো নহয় মাতেই নাইকিয়া হৈ গৈছে এই নহয় মনটো অলপ বেয়া ৰে এই তোকটো আৰু লুকুৱাম কি তোক চব কওঁৱে এই আমাৰ ৰাজশ্ৰী যে ল'ৰা এটা থ'বলৈ আহে আমাৰ কেতে কি তাতে কি হ'ল তোৰ জানো মোক কি হয় জানো দেখিবলৈ মন নাযায় থ'বলৈ আহিলে খং উঠি যায় কিবা সেই বিকি বোলা নে কি সেইটো সেইডালে যেতিয়া আহোঁ সি থ'বলৈ আহে আৰু থ'বলৈ আহিলে মোৰ মূৰটো যেন একদম বেয়া হৈ যায় ৰাতি ৰাতি কেতেকীয়ে বিননি ধৰিছে নেকি তাৰপিছত কি হয় জানো ইয়াত থাকোঁতেতো এনেকুৱা হয় ঘৰত গ'লেও সেইবোৰ তাইৰ কথাই মনত আহি থাকে ইমান আঁতৰাব চিন্তা কৰোঁ এনেকুৱা ইমানে প্ৰেছাৰ দিওঁ না তেতিয়াহ'লে আহিয়ে থাকে মোৰ একদম মাথা বেয়া হৈ গৈছে আমাৰ চাইলেণ্টৰ প্ৰেম হৈছে প্ৰেম মোৰ তাইৰ লগত পাগল হলি নেকি পাগল হলি নেকি কৈ দিমগে বলিয়া নিজ মুখখন দেখা নাই খং উঠিলে যি যা তা কথা কয় দেখা নাই কিনো ক'লে ক'ব আৰু মই কৈ দিম দে নে তই নিজে কবি হয় চাগে কিবা এটাতো হৈছে বে কি হৈছে নাজানো কিবা হৈছে মানে প্ৰেম হৈছে আকৌ কি হৈছে দুদিনমান বাদ চাই লওঁ চিন্তা কৰিবলৈ দে কিনো কৰোঁ জানো প্ৰেমত চিন্তা কৰি থাকে নি কোনোবাই বল 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 হ'ব বল বল ৰাহুলৰ কথাখিনি শুনি মোৰ মনটো অলপ ভাল লাগিল তাৰপিছত মই তাইক প্ৰপ'জ কৰিম বুলি সিদ্ধান্ত ললো সো যেটো বস্তু আপুনি ডিসাইড কৰিব নোৱাৰে বা আপোনাৰ কনফিউজন এটা হৈ থাকে হেতু সময়ত যদি আপুনি কাৰোবাৰ পৰা পৰামৰ্শ বা এডভাইস লয় তেতিয়া হয়তো বহুতখিনি ৰিলিফ পোৱা যায় হয়তো ইউ মাইট নট গেট এ ডিসিশন বাট এট লিষ্ট ডিসিশন মেকিংৰ ক্ষেত্ৰত অলপ হলেও হেল্প পোৱা যায় সো সেই কাৰণে কোৱা হয় নিজৰ প্ৰবলেমছ সমূহ শেয়াৰ কৰিব লাগে সো এটা প্ৰপ'জালৰ সিদ্ধান্তটো ললে আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী এটা আধৰুৱা প্ৰেম কাহিনী 93.5 ৰেড এফএম বজাতে ৰহো Red FM Love Story RJ Pahir Hoide Super Hits 93.5 Red FM and welcome back to Weekend Special Show Red FM Love Story আৰু মই স্বপ্নাৰ সৈতে পাহি আজি আমি শুনি আছো অভি গগৈৰ লাভ ষ্টৰী এটা আধৰুৱা প্ৰেম কাহিনী আগলৈ তেওঁ লিখিছে নেক্সট ডে ভাবিছিলো যে আজি তাইক কৈ দিওঁ তেনেতে তাইক দেখিলো ৰাহুল মোৰ লগত আছিল তাই খালি মোৰ পিনে চালে ধুনীয়াকৈ হাঁহি মাৰিলে আৰু গুচি গ'ল তাইক ভাল পাওঁ বুলি কম বুলি ভাবি থাকোতে দুদিনমান তেনেকৈ গুচি গ'ল প্ৰপ'জ নো কেনেকৈ কৰো ভয়ও লাগে তাই যদি কিবা কয় যদি তাইৰ খং উঠে তাৰ পিছত এদিন ভাবিলো আজি নহব তাইক কৈয়ে দিওঁ সেই বুলি ভাবি স্কুল গলো
আৰু তাইক লগ ধৰিলো মোৰ সৈতে ৰাহুলো আছিলে আৰু তাইৰ সৈতে তাইৰ বেষ্ট ফ্ৰেণ্ড গীতাঞ্জলিও আছিলে ঐ আহিছে অবে তই এটা কাম কৰিবি গীতাঞ্জলি অঁতৰাই দিবি গীতাঞ্জলি অঁতৰাই দিবি ৰাজশ্ৰী গীতাঞ্জলি আহিলা ঐ গীতাঞ্জলি তোমাৰ লগত মোৰ কাম এটা আছে বোলা কি কাম এই পটককে ইয়াৰ পৰা আহোগে বোলা না ক'ত এই না এতিয়া কেলে যাব লাগে এই মাত্ৰ আহিছোহে আহিছ গম পাইছো বলচোন ক'ত নিয় আহি থাক মোৰ লগত আহিলি কিয় মাতিছিলি ক হেৰি তাৰমানে তোক কথা এটা ক'ব লগা আছিলে ক আকৌ তাৰমানে কথাটো কবি নে এনেকে থাকিবি কৈছো তই বেয়া নাপাবি বিচাৰ মই তোক চাগে ভাল পাই পেলাইছো আই লাভ ইউ কি মানে তই চা তোক যদি টাইম লাগে তই হাঁহি নিদিবি নে তোক যদি সময় লাগে ক তই কাইলৈ জনাবি মোক আজি জনাব নালাগে কিন্তু ভাবি চিন্তি কবি হ'ব দে মই যাওঁ ৰাহুল যাওঁ বল হলে নে কলি নাই কৰিলো বে কি কলে কাইলৈ জনাব আবে কাইলৈতো দেওবাৰ হ'ল এতিয়া ৰৈ থাক 48 ঘণ্টা অবুন্দাপুৰ দি থাকি দিয়া তই হ'ব দে যি হয় দেখা যাব কোনে কলে কোনে প্ৰথম মই ক'লো মই আৰু টাইমটো তয়ে দিলি কি জানি তাই হাঁহি দিলে ৰে সেইকাৰণে হাঁহি দিলে হাঁচিটো ফাচি পাৰ্টি সো অভিয়েতো প্ৰপ'জ কৰিলে তাই পিছে টাইম খুজিছে আৰু যেতিয়া টাইম খোজে ইউ নো হাফ অফ দ্য জব ইজ ডান ইফ দ্য আনচাৰ উড হেভ বিন নো তেওঁ লগালগ নোৱে ক'লে হয় ৰাইট চ' লেটছ চি কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী এটা আধৰুৱা প্ৰেম কাহিনী পিছে আপুনি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিবলৈ ভিজিট কৰিব facebook.com/rjpahir.fm আৰু মোক ইনবক্স কৰিব আপোনাৰ ষ্টৰিজ এণ্ড মেছেজেছ 93.5 Red FM बजाते रहो Red FM Love Story RJ Pahir Hoide Super Hits 93.5 Red FM and welcome back to Weekend Special Show Red FM Love Story মই সবনাৰ সৈতে পাহি আজি আমি শুনি আছো অভি গগৈৰ লাভ ষ্টৰী এটা আধৰুৱা প্ৰেম কাহিনী ইতিমধ্যে আমি গম পালো যে অভিয়ে ৰাজেশ্বৰীক প্ৰপ'জ কৰিলে আৰু ৰাজেশ্বৰীয়ে সময় খুজিছে আগলৈ তেওঁ লিখিছে স্কুলৰ পৰা ঘৰ পালো আৰু তাইৰ কথাই ভাবি আছিলো মনত পৰিলে নেক্সট ডে সানডে এতিয়া তাইকনো ক'ত লগ পাম এইবোৰ কথা ভাবি থাকোতে ফোন এটা আহিলে ঘৰত পাপাই ক'লে মোৰ ফোন মই ফোনটো লোৱাত গম পালো ৰাজেশ্বৰীয়ে কল কৰিছে হেল্ল' কোনে ক'লে মই ৰাজশ্ৰী মই ফোন কৰিলি যে তোৰ লগত কথা এটা আছে ক আজি লগ কৰিব পাৰিবি আজি পাৰিম কিয় নোৱাৰিম ক'ত কৰিবি ক পাৰ্কত 3:30 বজাত আহিব পাৰিবি আহি যাম দে ঠিক আছে দে তাতে লগ পাম বাই বাই তাৰপিছত মই আৰু ৰাহুল পাৰ্কত 3 মান বজাতেই গৈ পালো আৰু তাৰপিছত 3:45 মানত তাই আৰু গীতাঞ্জলি আহিলে ঐ সৰি হা বহুত দেৰি হ'ল ৰবলগীয়া হ'ল ন সৰি হা তহঁতৰ বহুত দেৰি হৈ গ'ল নাই আমি আহি পাইছোহে এতিয়া আহি পাইছো 900 ছেকেণ্ড ৰৈছো সৰি অলপ দেৰি হৈ গ'ল আহোঁতে গীতাঞ্জলি বল চানা খাম বল হেৰি কথা পাতক সদায় মোক আঁতৰাই লৈ গৈ থাকোঁ কিয় ক কেলে মাতিছিলি কালি কথাটো নে বেলেগ কিবা কালি কথাটোৱে তোৰ লগত কথা এটা আছিলে বুলি কৈছিলো যে সেইটোৱে ক মানে ময়ো তোক ভাল পাওঁ আই লাভ ইউ টু কি ক সঁচাকে নে তই ফাল্টু কোৱা নাইতো নাই কৰা ৰাহুল মজা পাৰ্টি তেনেকৈ আমাৰ ৰিলেশ্যনশ্বিপ ষ্টাৰ্ট হ'ল আৰু আমাৰ ৰিলেশ্যনশ্বিপৰ কথা আমাৰ ফ্ৰেণ্ডছেও গম পালে তেতিয়াৰে পৰা মই তাইক বহুত ভাল পাইছিলো আৰু তাইও মোক বহুত ভাল পাইছিল আমাৰ লাভ লাইফটো ধুনীয়াকৈ চলি আছিল কাজিয়া হৈছিল ধেমালি হৈছিল কিন্তু পাছত চৰিও কৈছিলো এনেকৈ আমি কলেজ পালো আমি চবেই একেখন কলেজতে এডমিশ্যন ললো আৰু আমাৰ চবৰে মোবাইল হ'ল চ' কল মেছেজ কৰি আমি আৰু বেছি টাচত থাকিবলৈ ললো চ' ৰিলেশ্যনশ্বিপ গ্ৰিউ হ'ল অভি আৰু ৰাজেশ্বৰীৰ মাজত আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী এটা আধৰুৱা প্ৰেম কাহিনী 93.5 Red FM बजाते रहो Red FM Love Story RJ Pahir Hoide Super Hits 93.5 Red FM মই সবনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' Red FM Love Story আজি আমি শুনি আছো অভি গগৈৰ লাভ ষ্টৰী এটা আধৰুৱা প্ৰেম কাহিনী আগলৈ তেওঁ লিখিছে তাৰ পাছত এদিন এনেকুৱা এটা ঘটনা হ'ল যিটো মই কল্পনা কৰিব পৰা নাছিলো
যেতিয়া আমাৰ HS এক্সাম শেষ হ'ল তাৰ দুদিনমান পিছৰ পৰাই ৰাজেশ্ৰীৰ কোনো কল মেছেজ নহা হ'ল যিয়ে ৰাতিপুৱা গুড মৰ্ণিঙৰ পৰা ৰাতি গুড নাইট লৈকে উইশ কৰিছিল তাইৰ হঠাতে মেছেজ নহা হ'ল তাইৰ মেছেজৰ ৰিপ্লাই নোপোৱাত মই গীতাঞ্জলিক কল কৰিলো হেল্ল' গীতাঞ্জলি হেল্ল' হেল্ল' শুনিছ হেল্ল' অবি কি কৰিছ কি কৰিছ এই নাই কিবা এটা কৰি আছিলো জাষ্ট বিশেষ একো নাই ক তহঁতৰ বহুত দিন খবৰে পোৱা নাই তাকে ফোন এটা কৰিলো বাকী ভালে আছ আছো বাট বাই দ্য ৱে সময় যে পালি আমাৰ বোৰৰ খবৰ ল'বলে নহয় এনেই বহি আছিলো আগফালে তাৰপিছত তোলে ফোন এটাকে কৰোঁ ভালে কৰিলি দে এই ৰাজশ্ৰীক লগ পাইছা না বাদ দে এইবোৰ বাকী তোৰ কচোন তোৰ খবৰ কি তই কি কথাটো যে গুৰুত্ব নিদিলি বেলেগ কথা উলিয়াই দিছ তোৰ খবৰহে কৰিছো ইমান দিনৰ মূৰত লগ হৈছো আৰু তাকো ফোনত নহয় মই তোক আচ্ছা শুনা হেৰি মোৰ দেউতাই মাতিছে ৰাখিছো হা অ'কে বাই হেল্ল' তাই একো নকলে আৰু ফোনটো কাটি দিলে তেনেতে ৰাহুলে মোক কল কৰিলে আৰু মোক লগ কৰিবলৈ ক'লে আৰু সেইদিনা মই ৰাহুলক লগ কৰিলো আৰু সি মোক কথা এটা ক'লে কি হ'ল ক মাতিলি যে মাতিলো কথা এটা আছে কৈ আছো ৰ এই গীতাঞ্জলিক মাতিছো আহিব দে আৰু কি হ'ল হলিয়া বনাইছে যে কি হ'ল ৰাজে এৰি গ'ল নি কামৰ কথা কোৱা নাই কিন্তু আলটো ফালটো আমাৰ চাইলেণ্ট আজি ভাইলেণ্ট হৈ গৈছে দেখোন এইজনী ইমান লেহেম নহয় এই জলিয়া ইমান কিবা উৰি যাম নেকি আচ্ছা শুনচোন কি কথাটো কলি নেকি তাক তোলে ৰৈ আছো কি তহঁতে কি পাতি আছো শুনিবা কি কথা তাৰমানে কৈ নিদিও গেলে কি কৰি আছো আছে কথা এটা সেইকাৰণে কৈ দে না ইমান কি অথনিবা ফালি আছো দুইটাই এনেই দেখিছ না মাথা চাথা বেয়া আছে কৈ দে কথাটো মানে ৰাজশ্ৰী যে কি হ'ল তাই বিয়া হৈ গ'ল কি ফাগল নি পৰহি লেখে মোক কথা পাতি আছিলে দুদিন হ'ল মোৰ লগত কণ্টেক্ট নাইকিয়া মানে সেইদিনাই হ'ল কি ক এইটোকে ক'বলৈ আহিছো হ'ব দে মই সেইষাৰ কথা শুনি ভাগি পৰিলো মোৰ মুখেৰে একো কথাই নোলালে মই একো নুশুনি একো নুবুজি বাইকখন লৈ আমাৰ ক্লাব ঘৰ এটা আছিল য'ত আমি চাৰিজন আড্ডা মাৰিছিলো তাতে গুচি গলো মোৰ পিছে পিছে ৰাহুল আৰু গীতাও আহিলে যিটো বস্তু আপুনি কেতিয়াও এক্সপেক্ট নকৰে সেইটো বস্তু যেতিয়া আপোনাৰ লগত হৈ যায় ইউ ডোন্ট নো হোৱাট টু ডু আপোনাৰ একোৱে হুঁচ নাথাকে আপুনি কি কৰিব লাগে কি ভুল কি শুদ্ধ একো কৰিব নোৱাৰে একো বুজিবলৈ শক্তি নাথাকে সব যেন নিগেটিভ হৈ যায় আৰু ঠিক তেনেকুৱা এটা চিটুৱেশ্যনে অভিৰ ক্ষেত্ৰত হৈছে বাট অভিৰ ক্ষেত্ৰত তেওঁৰ বেষ্ট ফ্ৰেণ্ড তেওঁৰ লগত আছিলে আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী এটা আধৰুৱা প্ৰেম কাহিনী 93.5 ৰেড FM বাজাতে ৰহো ৰেড FM লাভ ষ্টৰী আজি বাহিৰ হৈ দে সুপাৰ হিটছ 93.5 ৰেড FM এণ্ড ৱেলকাম বেক টু উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি আমি শুনি আছো অভি গগৈৰ লাভ ষ্টৰী এটা আধৰুৱা প্ৰেম কাহিনী আগলৈ তেওঁ লিখিছে গীতা আৰু ৰাহুলে মোক বহুত বুজালে এনেকে পাগলৰ নিচিনা কেলে বাইক চলাইছো চাচোন উৰি অহা দি আহিছো একেবাৰে মানুহ ইমানো চেণ্টিমেণ্টেল হৈ যায় নে হ'ব দে অকল তোৰ লগতে এইবিলাক হোৱা নাই নহয় হৈ যায় আৰু লাইফত চা অভি মই কৈছো শুন মোৰো তাইৰ বেষ্ট ফ্ৰেণ্ড আছিলে ন মই কৈছো যি হ'ল ভালেই হ'ল তই জাননে তাই তোক চিট কৰি আছিলে তই তাইৰ মেণ্টেলিটি ভাব তাই তোক পইচাৰ কাৰণে তোক ভাল পাই আছিল আৰু যিটো ল'ৰাৰ লগত তাই পলাই গ'ল সেইটোতো আগতে বিয়া পতা হয় বাছ পইচাৰ কাৰণে তাই সেইটোলৈ গ'ল তই এতিয়া নিজেই ভাবিছা যে তই বাচিলি যি হ'ল ভালেই হ'ল আৰু আগলৈ ভাল হ'ব তো মই তাইৰ লগত কি কৈছিলো মইতো একো কৰা নাই কৰা নাছিলি সেইটো আমিও গম পাওঁ এতিয়া চেণ্টিমেণ্টেল হৈ লাভ নাই মই বুজি পাইছোতো আমি গম পাইছোতো কি হৈ আছে কিন্তু এতিয়া যিটো ফেক্টটো গম পালি আৰু ইমান এজনী বেয়া ছোৱালীৰ বাবে অন্ততঃ নিজক কষ্ট দি নাথাকিবি হ'ব দে এতিয়া চেণ্টিফাল থাকিব নালাগে বল আমিবোৰ আছো নহয় বল আৰু ইয়াত বহি পেলাই এইবোৰ কৰি নাথাকিবি বল ঘৰৰ মানুহহে কষ্ট হ'ব বল বাট পাহিবা মোৰ মনটোৱে মানি ল'ব পৰা নাই আজিলৈকে যে তাই মোৰ লগত এনেকুৱা কৰিলে কিয় বাৰু এনে হয় পাহিবা আমি যাক সঁচা অন্তৰেদি ট্ৰাষ্ট কৰো সিয়ে আমাৰ ট্ৰাষ্ট ভাগি দিয়ে মই নাজানো তাই মোক কিয় এৰি গ'ল হয়তো মোৰেই কিবা ভুল হ'ল চাগে যাৰ বাবে তাই এনেকুৱা এটা ষ্টেপ ল'ব লগা হ'ল হয়তো এদিন লগ পালে তাইক মই সুধিম পাহিবা মই আজিলৈকে তাইক পাহৰিব পৰা নাই তাইৰ লগত থকা প্ৰতিটো মুহূৰ্ত আজিও মোৰ মনৰ মাজত জীয়াই আছে সেই দিন ধৰি মই আজিলৈকে তাইক লগ পোৱা নাই তাই মোৰ জীৱনৰ প্ৰথম ভালপোৱা আছিল আৰু তাইক মই কেতিয়াও পাহৰিব নোৱাৰিম আই লাভ হাৰ এ লট পাহিবা এয়াই আছিল মোৰ জীৱনৰ আধৰুৱা প্ৰেম কাহিনী ৱেল অভি থেংক ইউ ছ' মাছ যে তুমি তোমাৰ ষ্টৰী শ্বেয়াৰ কৰিলা যি হ'ল তোমাৰ লগত খুবেই বেয়া হ'ল
আই এম চিয়'ৰ তাইৰো নিজৰ চাগে কিবা ৰিজন আছে বাট যিটো তেওঁ কৰিলে সেইটো অফক'ৰ্ছ বেয়া কৰিলে এটলিষ্ট তোমাক আনচাৰ এটা দি থৈ যাবই লাগিছে বাট লাইফ ডাজন্ট এণ্ড হিয়াৰ এণ্ড আই এম হেপী যে তোমাৰ ইমান ভাল বন্ধু আছে ৰাহুল গীতাঞ্জলি ৰাইট গতিকে ফ্ৰেণ্ডৰ মাজত লাইফ স্পেণ্ড কৰা ইউ উইল ফাইণ্ড দ্য আটমষ্ট হেপিনেছ উইথ ইয়ৰ ফ্ৰেণ্ডছ যি তুমি গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডৰ মাজত নোপোৱা সেইটো তুমি ফ্ৰেণ্ডৰ লগত পাবা চ' স্পেণ্ড টাইম উইথ ইয়ৰ ফ্ৰেণ্ডছ লাভ উইল কাম টু ইউ ইয়ৰ চেল্ফ এণ্ড থেংক ইউ ওৱান্স এগেইন ফৰ শ্বেয়াৰিং ইয়ৰ লাভ ষ্টৰী এণ্ড অল দ্য বেষ্ট ৱেল এয়া আছিলে আজিৰ লাভ ষ্টৰী এটা আধৰুৱা প্ৰেম কাহিনী অলপ পিছতে আপোনাৰ মেছেজসমূহ পঢ়িম চ' ষ্টে টিউনড এণ্ড 93.5 ৰেড FM বাজাতে ৰহো